বন্ধুসকল, আমি এই ভিডিঅ'টোত কথা পাতিম তিনিটা কামৰ বিষয়ে, যি কাম আপুনি সদায় কৰি নিজৰ জীৱনত সফলতা লাভ কৰিব পাৰিব। APJ আব্দুল কালামেই হওক বা স্বামী বিবেকানন্দই হওক বা বিল গেটছেই হওক, লাগে যোনেই নহওক কিয়, এই তিনিটা কাম কৰি তেওঁলোকে জীৱনত বহুত সফলতা লাভ কৰিছে। বন্ধুসকল, জীৱনটো জীয়াই সকলোৱে থাকে, কিন্তু 99% লোক নৰ্মেল জীৱন জীয়াই থাকে আৰু মাত্ৰ 1% লোক এনেকুৱা হয় অলপ বেলেগকৈ ভাবে, কিবা এটা বেলেগকৈ কৰিব পাৰে। আৰু তেওঁলোকে কিয় বেলেগকৈ কৰিব পাৰে আজি এই ভিডিঅ'টোত মই বুজাই দিম আপোনালোকক। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম কামটো হ'ল ভিজুৱেলাইজ অফ ইয়'ৰ ড্ৰিম। প্ৰতি পল, প্ৰতি মুহূৰ্ত, প্ৰতিদিন আপুনি এটাই কথা ভাবিব লাগে, সেইটোৱে হ'ল আপোনাৰ সপোনৰ বিষয়ে। জীৱনত মাত্ৰ এটা লক্ষ্য ৰাখিব, এটাতকৈ বেছি লক্ষ্য ৰখাটো মূৰ্খামিতকৈ কম নহ'ব। এক সেইবিলাক মানুহ যাৰ জীৱনত কোনো লক্ষ্য নাই, আৰু এক সেইবিলাক মানুহ যাৰ জীৱনত 4-5টা লক্ষ্য আছে। এই দুজনৰ মাজত কোনো অন্তৰ নহ'ব, দুয়োজনৰ জীৱনটো প্ৰায় একেই নিচিনাই হ'ব। সেইকাৰণে বন্ধুসকল, জীৱনত এটা লক্ষ্য নিশ্চয় বনাওক আৰু এটা সপোন নিশ্চিত হ'ব লাগে। সদায় সেই সপোনটো ভিজুৱেলাইজ কৰক, সদায় সেই লক্ষ্যটো ভিজুৱেলাইজ কৰক, যাৰ কাৰণে আপুনি জীয়াই আছে। বন্ধুসকল, এইটো আছিল প্ৰথমটো কাম, আপোনাৰ সপোনবোৰ ভিজুৱেলাইজ কৰা। তেনেহ'লে আহক দ্বিতীয় কামটোৰ ফালে। দ্বিতীয় কামটো হ'ল ৰাইট ডাউন ইয়'ৰ মিষ্টেক অন পেপাৰ এভৰি ডে'। এই কামটো আপুনি ৰাতি কৰিব লাগিব। যিটো প্ৰথম কাম আছিলে, সেই কামটো আপুনি ৰাতিপুৱা কৰিব লাগিব, আৰু এই কামটো আপুনি ৰাতি কৰিব লাগিব। দিনটোত যিমান ভুল আপুনি কৰিছে একো কথা নাই, কিন্তু অহাকালি এই ভুলবোৰ দ্বিতীয়বাৰৰ বাবে হ'ব নালাগিব। অহাকালি কি, গোটেই জীৱনত চেষ্টা কৰিব যাতে এই ভুল দ্বিতীয়বাৰৰ বাবে নহয় যে। তেনেহ'লে এবাৰ ভাবি চাওক, সেই ভুলবোৰ যিবোৰ আপুনি পাষ্টত কৰিছিল, যদি পূৰা চান্স আছে আপুনি যদি এই ভুলবোৰ ভৱিষ্যতে নকৰে, তেনেহ'লে ভাবক আপুনি কিমান জীৱনত গ্ৰ' কৰিব পাৰিব। ভাবক জীৱনত কিমান সন্মান পাব। বন্ধুসকল, বহুত কম মানুহ আছে এই কামটো কৰিব পাৰে, কিন্তু মোৰ সম্পূৰ্ণ বিশ্বাস আছে আপুনি এই কামটো ট্ৰাই নিশ্চয় কৰিব। হ'ব পাৰে ট্ৰাই কৰিলে আপোনাৰ জীৱন সলনি হৈ নাযায়। বন্ধুসকল, এই কামটো সহজভাৱে ল'ব। প্লিজ, মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, এই কামটো নিশ্চয় ফ'ল' কৰক। এই কামটো সদায় ৰাতি নিশ্চয় কৰক। এইটো কৰিলে মাত্ৰ 5 মিনিট লাগিব। 24 ঘণ্টাৰ ভিতৰত যদি 5 মিনিট দিলে আপোনাৰ জীৱনটো সলনি হয়, তেনেহ'লে 5 মিনিট দিয়াটো ভাল কথা। এইটো কৰিলে আপোনাৰ ভিতৰৰ দুৰ্বলতাবোৰ গম পাব। সেইবোৰ দুৰ্বলতা গম পাব, আপুনি যিবোৰ দুৰ্বলতাই আপোনাৰ সপোন পূৰোৱাত বাধা সৃষ্টি কৰিছিল, যাৰ কাৰণে জীৱনত আগবাঢ়ি যাব পৰা নাছিল। এই সকলোবোৰ দুৰ্বলতা আপুনি ৰাতি গম পাব। যেতিয়া আপুনি ৰাতি নিজক সুধিব, কাগজত লিখিব আৰু সদায় ভুলবোৰ দেখি যাব, তেতিয়া শুধৰাবলৈ চেষ্টা কৰিব। খালি ভুলবোৰ লিখি গ'লেই নহ'ব, ভুলবোৰ শুধৰাবলৈও চেষ্টা কৰিব লাগিব। সেই দুৰ্বলতাবোৰ নিজৰ শক্তি বনাব লাগিব। তেনেহ'লে বন্ধুসকল, প্ৰথম কামটো হ'ল সপোনবোৰ ভিজুৱেলাইজ কৰা, আৰু দ্বিতীয় কামটো হ'ল নিজৰ ভুলবোৰ সদায় ৰাতি কাগজত লিখা, আৰু তৃতীয় কামটো হ'ল ইনভেষ্টমেণ্ট। ইণ্ডিয়াতেই হওক বা গোটেই পৃথিৱীতেই হওক, পৃথিৱীখনৰ কথা বাদ দিয়ক, ইণ্ডিয়াৰ কথাকে কওঁ, ইয়াত মেক্সিমাম মানুহ মিডল ক্লাছ পৰিয়ালৰ হয়। মধ্যবিত্ত প্ৰতিঘৰ মানুহে যি বস্তু নিকিনক কিয়, তেওঁলোকে ভাবিব লাগিব কিনো নে নিকিনো। জীৱনত আধাতকৈ বেছি সমস্যা টকা পইচাৰ কাৰণেই হয়। যিটো বস্তু আপুনি বিচাৰে সেই বস্তুটো যদি বেলেগৰ ওচৰত দেখে, তেতিয়া মনত দুখ লাগে, কিন্তু আপুনি নিজেও কিনিব নোৱাৰে, তেতিয়া কিমান বেয়া লাগে এবাৰ ভাবক। আই হোপ আপুনি বিচাৰিব জীৱনত ইমান ধনী হওক যাতে কোনো বস্তুৱেই কিনিবৰ আগতে আপুনি প্ৰাইচ চাব নালাগে। হ'ব পাৰে আপুনি সদায় ইনভেষ্টমেণ্ট কৰিব নোৱাৰে, কিন্তু চেষ্টা কৰক সপ্তাহত বা মাহত এবাৰ খৰচ কৰিব পৰাকৈ গোটাই থওক। বন্ধুসকল, আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে।
আহক বন্ধুসকল, আমি সেই 3টা কাম আকৌ এবাৰ চাওঁ, যি 3টা কাম আমি যদি দৈনন্দিন জীৱনত অভ্যাস কৰি লওঁ তেতিয়াহ'লে আমি জীৱনত আগবাঢ়ি যোৱাত সুবিধা হ'ব। Visualize your dream every day. Write down your mistake on paper. Investment.